বন্ধুসকল, আপোনাৰ মোৰ পকেটত থকা কলমটোক যদি আমি দুটা ভাগত বিভক্ত কৰোঁ, যিটো অংশৰে কলমৰ প্ৰকৃত উদ্দেশ্য ৰূপায়ণ কৰে, যিটো অংশৰে আমি লিখোঁ বা যিটো অংশৰ নহ'লে কলমৰ কোনো কাম নহয়, সেই অংশটোক আমি ৭৫% ধৰিছোঁ আৰু এই হাফৰটোক আমি ২৫% ধৰিছোঁ। যেতিয়া কোনো ধৰণৰ কাম কৰিবৰ কাৰণে এই ৭৫% যদি নহয়, এই কলমে কোনো ধৰণে এক্সিষ্ট নকৰে। কিন্তু উল্লেখনীয় কথা এইটোৱেই, যেতিয়া কলমটোৰ কোনো কামত নাথাকে তেতিয়া কিন্তু এই ২৫%টোৱে কলমটোক গিলি পেলায়। আৰু যেতিয়া আপুনি পকেটত কলমটো ৰাখে কোনো কাম নথকাৰ সময়ত, তেতিয়া সন্মুখত থকা ব্যক্তিসকলে এই কলমটোৰ কিন্তু হাফৰটোকহে দেখা পায়। তো অৰ্থাৎ এই ২৫%টোকহে দেখা পায়। বাকী যিটো অংশই প্ৰকৃততে কাম কৰে সি ভিতৰত আৰামছে সোমাই নিজৰ সময়ত সি কৰে। এতিয়া জীৱনটোক যদি আমি কলমটোৰ সৈতে তুলনা কৰোঁ, আপুনি পৃথিৱীত দুটা প্ৰকৃতিৰ মানুহ দেখা পাব। এটা প্ৰকৃতিৰ মানুহ সেই ৭৫% অংশটোৰ দৰে, যোনে খুব সংগোপনে নিজৰ দায়িত্ব পালন কৰি যায়, নিজৰ কাম কৰি যায়, নিজে দেখুৱাই নাথাকে, কেৱল নিজৰ কাম আৰু কামৰ মানুহ। আপুনি আৰু এই ২৫%টোৰ দৰে বহু মানুহ দেখা পাব, যি কেৱল ধুনীয়াকৈ সাজি কাচি ৰাইজৰ আগত ওলাই থাকিবৰ কাৰণে নিজকে প্ৰস্তুত কৰি ৰাখে। যিদৰে আপুনি পকেটত থাকিলে আপুনি কলম বুলিলে এই ২৫%টোকেই দেখা পায়, তেনেদৰে কিবা কাম বুলিলে বা তেওঁলোকৰ এই ২৫%ৰ ব্যক্তিত্বটো এনেধৰণে জাহিৰ কৰিব খোজে যে তেওঁলোকেই এই কলম বুলিলে আৰু তেওঁলোকেইহে তেওঁলোক। গতিকে আপুনি এই কথা বিবেচনা কৰিব লাগিব যে আপোনাৰ ব্যক্তিত্ব বা আপুনি মানুহ হিচাপে কোনটো অংশত আপুনি থাকিব বিচাৰে, এই ২৫% নে এই ৭৫%?